এইখন হৈছে তেখেতৰ মাৰ্কশ্বিট দেখিছে গোটেইকেইটাতে লেটাৰ পাইছে দেখিছে চবতে লেটাৰ পাইছে চবতে লেটাৰ আৰু লেটাৰ পাই তেওঁ টোটেল 600ৰ ভিতৰত পায় 524 নম্বৰ পাইছে ডিষ্টিংশ্যন আৰু বহুত এটা ভাল খবৰে দেখিছে এইখন হৈছে তেখেতৰ মাৰ্কশ্বিট আজি যিহেতু মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট আহি পৰিছে কিছু সময়ৰ আগতে আৰু খুব ভালদৰে পৰীক্ষাত পাছ কৰা এজন ছাত্ৰ আছে আৰু তেওঁৰ পৰা আজি জানিব বিচাৰিম তুমি কেনেকৈ কি হিচাপত পঢ়িছিলা সেই কথাখিনি কোৱা আৰু যিহেতু তুমি আজি ডিষ্টিংশ্যনৰ মাৰ্ক পাইছা আৰু এইখন হৈছে তেখেতৰ মাৰ্কশ্বিট দেখিছে গোটেই 6টা বিষয়তে লেটাৰ পাইছে মই দেখুৱাই দিম সেইখিনি বিষয় আৰু নিশ্চয় এতিয়া দেখিলে কেনেকুৱা কি হিচাপত পঢ়িছিলে সেই বিষয়খিনি কোৱা কাৰণ 600ৰ ভিতৰত টোটেল 600 আছিলে 6টা ছাবজেক্ট আৰু তোমাৰ মাৰ্ক কিমান হ'ল 524 আৰু এই বৰ্ষৰে হৈছে শেষ মেট্ৰিক পৰীক্ষা বা অহা বছৰ কি হিচাপত কি পেটাৰ্ণটো হয় নহয় সেইখিনি কথা আমি ক'বলৈ নাযাওঁ কিন্তু এটা তোমাৰ মুখেৰে এতিয়া জানিব বিচাৰিম তুমি কোৱাচোন মই এনেই টিউশ্যন লোৱা নাই টিউশ্যন নোলোৱাকৈ 524 পাইছে ডিষ্টিংশ্যন লেটাৰ গোটেইকেইটাতে মোবাইলত ইউটিউবত যিখিনি পাওঁ ইউটিউবত ফ'ল' কৰিছিলা আৰু পঢ়া তেনেকুৱা মানে পঢ়াৰ টিপছটো বিশেষকৈ কোৱাচোন কাৰণ অহা বছৰ মানে গোটেই পেটাৰ্ণটোৱে চেঞ্জ হ'ব পেটাৰ্ণটো চেঞ্জ হৈছে গোটেইটো এইবাৰ পঢ়াটো তুমি কি হিচাপত ক্লিয়াৰ কৰিছিলা পঢ়াটো মই এনেই পঢ়ি গৈছিলোঁ হেৰিকৈ কেনেকৈ কি হিচাপত পঢ়িছিলা মানে এঘণ্টা দুঘণ্টা বা নাই তেনেকৈ টাইম নাই মানে যিকোনো ইউটিউব ফ'ল' কৰিছিলা মানে টিউশ্যন কোনো নাছিলে টিউশ্যন ক'তো লোৱাই নাছিলে টিউশ্যন নোলোৱাকৈ গোটেইকেইটা লেটাৰ মাৰ্ক 524 বহুত ভাল ৰিজাল্টেই কৰিছে আৰু বাকী মই তেওঁ যোনটো ৰুমত পঢ়িছিলে মই ইয়াতে আছোঁ এইখনে যে তেখেতৰ এটা পঢ়িছিলা ন এইখন পঢ়া টেবুল বাকী মাৰ্কশ্বিটখনটো দিয়া নাই এইটো মোবাইলতে পাব্লিছ হৈছে ন এখন এডমিটখন আছিলে আৰু এখন মাৰ্কশ্বিট হৈছে কিমান আছিলে টোটেল 524 এইটো 87 কিহত আছে না আৰু এডভান্স মেথছত আৰু ছ'চিয়েল ছায়েন্সত আছে ছ'চিয়েল ছায়েন্স 82 মানে গোটেইকেইটা লেটাৰে আছে আৰু ইয়াতে তেওঁ পঢ়িছিলে এইবোৰ যে কিতাপ দেখিছে আৰু ইয়াতে এনেকৈ পঢ়ি তেওঁ আজি মেট্ৰিকত এটা ভাল ৰিজাল্ট পাইছে আৰু অহা বছৰৰ কথাটোতো পাছত পাতিম কিন্তু আমি যিখিনি কথা গম পাইছোঁ মানে অলপমান সাল সলনি হ'ব অহা বছৰৰ পৰীক্ষাটো সেইটো সন্দৰ্ভত কেনেকুৱা কি ক'বা মানে মেট্ৰিকটো হ'ব লাগে নালাগে এই বছৰ নিচিনাকৈ অহা বছৰো হ'ব লাগেনে তোমাৰ মতে ঠিকে হৈছে এইবছৰ যিটো হৈছে অহা বছৰ এইটো লেভেলতে থাকিলে ভাল এইটো হিচাপত থাকিলে ভাল তোমাৰ মতে বাকী ইমানে আছিলে তেওঁৰ পৰা কথাখিনি জাষ্ট জানিব বিচাৰিছোঁ আৰু মানে টিউশ্যন নোলোৱাকৈ বা কোনো ধৰণৰ একো কোচিং নকৰাকৈ জাষ্ট ঘৰতে পঢ়ি বা মোবাইল ইউটিউব চাই তেওঁ আজি বা নিজৰ ফালৰ পৰা যিমানখিনি তেওঁ আয়ত্ব কৰিব পাৰিছে কোনো ধৰণৰ টিউশ্যন নকৰাকৈ তেওঁ ডিষ্টিংশ্যন পাইছে এইটো ইমানেই ভাল ৰিজাল্ট পাইছে এইটো হয়তো বুজাব নোৱাৰি কাৰণ বহুতে হয়তো টিউশ্যন বা ভাল কোচিং কৰিও ইমান এটা ভাল ৰিজাল্ট পাবলৈ সক্ষম নহয় আৰু স্কুলখনৰ নামটো কৈ দিয়া ফুলগুৰি উচ্চ মাধ্যমিক বিদ্যালয় আৰু বিদ্যালয়খনৰ কাষতে তেওঁৰ ঘৰ এইটো দেখিছেনে এইখনে হৈছে বিদ্যালয় মই বিদ্যালয়ৰ বেক চাইডে আছোঁ বাৰু এইখনে হৈছে বিদ্যালয়খনৰ বেক চাইডে তেখেতৰ ঘৰ নামটো কি আছিলে নমস্কাৰ মোৰ নাম শ্ৰী সুদৰ্শন শইকীয়া ডিষ্টিংশ্যন মাৰ্ক পাইছে 524 ফুলগুৰি হাইস্কুলৰ তেওঁ ছাত্ৰ আছিল এইখন হৈছে তেখেতৰ মাৰ্কশ্বিট দেখিছে গোটেইকেইটাতে লেটাৰ পাইছে দেখিছে চবতে লেটাৰ পাইছে চবতে লেটাৰ আৰু লেটাৰ পাই তেওঁ টোটেল 600ৰ ভিতৰত পায় 524 নম্বৰ পাইছে ডিষ্টিংশ্যন আৰু বহুত এটা ভাল খবৰে দেখিছে এইখন হৈছে তেখেতৰ মাৰ্কশ্বিট